हेलो बंधुসকল কি খবৰ ভাইনেছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো সো বন্ধুসকল আজি মানে কি ৰিজাৰ্ভৰ ফালে আহিছিলো সো ৰিজাৰ্ভৰ ফালে আহি মানে আমাৰ ইয়াতে পানী হৈছে বানপানী হৈছে সো তাকে আপোনালোকক অলপ দেখাম বুলি ভাবিলো আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকক আৰু এনজয় কৰক আহক বৰষুণ দি আছে সেইকাৰণে মই ছাতি লৈ আহিলোঁ তাতে বৰষুণত তিতিলে জ্বৰ উঠিব পাৰে এইফালে চাওক এইবিলাক পানী হৈছে আৰু আগতেতো বহুত পানী হৈছিলে কিন্তু এতিয়া মানে কি মাথাউৰিবিলাক হ'ল যে সেইকাৰণে পানীটো আহিবলৈ অলপ মুস্কিল হৈ যায় সেইকাৰণে অলপ এতিয়া সৰু পানীয়ে হৈছে চাওক বন্ধুসকলে ইয়াত ৰিজাৰ্ভত পানী সোমালেহি চাব পাৰে ইয়াত বিন্দা মাজে মাজে গোটেইবিলাক পানী এইখন আমাৰ হ'ল ফুটবল খেলা পিচ এইফালে আপোনালোকে চাব পাৰে যিমান দূৰলৈ দেখিছে সিমান দূৰলৈ গোটেই পানী চাওক কিমান পানী হৈছে কিন্তু আগৰ দৰে ইমান পানী হোৱা নাই তথাপিতো হৈছে আৰু গোটেইবিলাক মানে গৰুবিলাক চাওক বল খেলা ফিল্ডত আছে আহি আমাৰ ইয়াত মানে কি প্ৰত্যেক বছৰে পানী হয় আৰু পানীত ধানবিলাকো যায় কিন্তু এবাৰ সোনকালে ধানবিলাক কাটিলে সেইকাৰণে এবাৰ মানে মানুহবিলাকৰ টেনশ্যনটো কমিলে কিছুমানে ধান কৰিছে যোৱা বছৰ মানে পানীত ধানবিলাক গুচি গ'ল যে সেইকাৰণে মানুহবিলাকে ধান নকৰিলে প্ৰায় বহুত কম মানুহে কৰিছে আৰু কৈছে যদি 10-20 ঘৰমান মানুহে কৰিছে তো বেছি মানুহ কৰা নাই সেইকাৰণে মানে গোটেই সোনকালে কাটি উঠালে এইবিলাক চাওক পানী এইটো হ'ল ভূটানৰ পানী বুলি কৈছে ভূটানে মানে কি ডেম এৰি দিয়াৰ কাৰণে ইয়াত পানী হৈছে চ' এই তাতে আমাৰ খৈ গছখিনি আছে তো ওখ হৈছে বাৰু চাওক এইখন হ'ল আমাৰ গাঁওখনত মানে বহুত ডাঙৰ পানী হ'ব লাগিব তেতিয়াহে গাঁওখন বুৰ যায় এনে বুৰ নাযায় আমি অকণমান আগলৈ গৈ আছোঁ বিন্দা মাজে মাজে ভয় লাগে মানে কি জানে সাপ চাপ থাকে ন সেইকাৰণে ভয় লাগে হৰিণ খাবলৈ ভয় নালাগে মানে কি ফেটি খাবলৈ ভয় লাগে চাওক পানী কিমান পানী হৈছে চাওক এইফালে যিমান জেগালৈ চাই এইবিলাক গোটেই পানী হৈ আছে আপোনালোকক যিটো ভিডিঅ' দেখাই আছোঁ এইটো হ'ল মৰিগাঁও ডিষ্ট্ৰিক্ট মনোহা কোঁৱৰ গাঁৱৰ পৰা পানী হৈছে সেইকাৰণে আপোনালোকক অলপ দেখালোঁ পানীটো মানে ক্ৰমান্বয়ে বাঢ়ি আছে তো বাঢ়িলে গোটেই ৰিজাৰ্ভ দেখিছে গোটেই ৰিজাৰ্ভখনে মানে বুৰ যাবগৈ লাহে লাহে বাঢ়ি আছে পানীটো চ' মানে অসুবিধা এটাই হ'ল মানে কি গৰুবিলাকৰ কাৰণে অসুবিধা হয় পানী বাঢ়িলে চ' গাঁৱত সোমাবলগীয়া হ'লে মানে বহুত পানী হ'ব লাগিব তেতিয়াহে আমাৰ ভেটিত গাঁৱৰ ভিতৰত পানী সোমায় এনে পানী নোসোমায় এইবিলাক সৰু সুৰা পানীত ইমান টেনশ্যন নাথাকে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই টাটা বাই বাই